হেল্ল' এভৰিৱান, আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজি সকলোৱে জানেই আজি লক্ষী পূজা আৰু সকলো ঘৰতে পৰম্পৰাভাৱে এই পূজা পতা হয়। আমাৰ ঘৰতো সৰু সুৰাকৈ লক্ষী পূজা পাতিছোঁ। তেনেহ'লে ব'লক আজি লক্ষী পূজাত আমি কি কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। এয়া আম পাতত এয়া সেন্দুৰ ঘঁহিছোঁ। এয়া মন্দিৰত এনেকৈ ইয়াত থৈ দিয়া হৈছে। এইফালে প্ৰসাদ আছে। এয়া লক্ষী আই ভৰি বনাইছোঁ, কি হৈছে আৰু গম পোৱা নাই। এয়া ভৰি যেনে তেনে আঁকিলোঁ। ভৰি আঁকিলোঁ। মুনুৱে ফুট দিছে। ইয়াত বুট, মগু, নিমখ, চেনি, নাৰিকল, আদা এয়া চব দিছে। মুনুৱে দেউৰী কাম কৰিছে। এয়া কল দিছে, আপেলো দি যোৱা। বাপেক পিতেক দুয়োটাই সমানে লাগিছে। এইফালে এয়া বাপেক প্ৰসাদ দিছে আৰু পিতেকে সেইফালে এয়া দি গৈছে। এইফালে প্ৰসাদ আৰু এইফালে চিৰা, নাৰিকল আৰু চেনি সনা। এয়াই আজি আমাৰ চিম্পুলকৈ এনেকেই পতা হৈছে লক্ষী পূজা। এয়া লক্ষী আইৰ আগত এনেকৈ আগবঢ়াই দিছোঁ। আমি সকলোৱে প্ৰসাদ খাই লওঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।